friends, welcome back to my YouTube channel again, Online India Anytime. আজি পুনৰ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত হাজু হৈছোঁ। এই আজমল হোসেন আৰু মই ভাস্কৰজ্যোতি নাথ। আমি আজি এখন এনেকুৱা ঠাইত আহিছোঁ যিখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়, যিখনক অসমৰ বস্ত্ৰ নগৰী বুলি কোৱা হয়। আপোনালোকে চাগে গম পাইছে, সেয়া হ'ল শুৱালকুছি। আমি আহি মানে এখন বস্ত্ৰ উদ্যানত আমি অলপ সময় ৰৈছোঁ। মই বেক কেমেৰাৰে গোটেইখিনি ভিউ আপোনালোকক দেখুৱাই দিম। এখন পাৰ্ক কিন্তু যাব পাৰিলে ভাল হ'ল হয়, কিন্তু বন্ধ আছে লকডাউনৰ সময়ৰ পৰাই। তথাপিও বাহিৰৰ পৰা কিমানখিনি ভিউ দেখুৱাব পাৰি বাৰু মই আপোনালোকক দেখুৱাম। এয়া আৰু বহুত ৰ'দ পৰিছে, মানে ভিডিঅ'ৰ কাৰণেহে আৰু কষ্ট কৰিছোঁ অলপ। এয়া হ'ল অসমৰ বস্ত্ৰ নগৰী। গেট আছে, গেটটো দেখুৱাম বাৰু। আদৰণি জনাইছে সকলোকে। ঠিক আছে, কিপ কণ্টিনিউ উইথ অনলাইন ইণ্ডিয়া এনি টাইম। আৰু যিসকল মানুহ নতুন হয় মোৰ চেনেলটোত, সেইসকলে প্লিজ মানে ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগে, কাৰণ এটা ব্লগ বনাওঁতে, এটা ভিডিঅ' বনাওঁতে বহুত কষ্ট হয়। আপোনালোকৰ সহযোগিতা পালে মোৰ ভাল লাগিব। ঠিক আছে বাৰু, থেংক ইউ। গোটেই ভিউখিনি মই আপোনালোকক দেখুৱাই থাকিম, আৰু গোটেই ব্লগটো চাবৰ কাৰণে প্লিজ স্কিপ নকৰাকৈ চাই থাকক। থেংক ইউ। মই বেক কেমেৰাৰে দেখুৱাই দিছোঁ এখন সুন্দৰ উদ্যান, বস্ত্ৰ উদ্যান বুলি লিখা আছে। ইয়াতে বেং ছাতি আঁকি থোৱা আছে, মানে বনাই থোৱা আছে, আঁকি থোৱা নহয়। এয়া কাঠফুলা হয়। ঠিক আছে বাৰু, মই দেখুৱাই দিব চেষ্টা কৰিছোঁ। অলপ আগৰ ফালে যাই পাৰ্কখনৰ ভিতৰত গৈ দেখুৱাব পাৰিলে বহুত ভাল লাগিল হয়। চাওক, এখন সুন্দৰ পাৰ্ক, মানুহ বহাৰ সুন্দৰ পজিশ্যন আছে ইয়াতে। আৰু চাগে সন্ধিয়া সময়ত বেছি ভাল লাগে। এতিয়া পূৰা দুপৰীয়া হৈ আছে, খোলা থাকিলেও চাগে অলপ আবেলিকৈ মানুহখিনি আহে। এয়াই হ'ল এটা দৃশ্য বস্ত্ৰ নগৰীৰ। আপোনালোকে চাওক, এয়া আদৰণি জনাইছে, এইটো গেট। বস্ত্ৰ নগৰীলৈ আদৰণি জনাইছোঁ। ঠিক আছে বাৰু, আপোনালোকক দেখুৱাম। থেংক ইউ। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. এয়া শুৱালকুছিৰ মাজমজিয়াত আমি উপস্থিত হৈছোঁ। এটা সুন্দৰ মন্দিৰ, পৰিৱেশটো বৰ সুন্দৰ, বহুত ভাল লাগিছে, মানে আনন্দময় প্লেচ হয় ইয়াতে। চ' আমি এইফালে আহিছোঁ, আহি মানে একাপ চাহ খালোঁ। চাহ খোৱাৰ পিছত মন্দিৰটো দেখুৱাই দিওঁ আপোনালোকক। সুন্দৰ মন্দিৰ হয়। হাই ফ্ৰেণ্ডছ, শুৱালকুছি পালোঁ আমি, কিন্তু যিটো উদ্দেশ্যৰ কাৰণে আহিছিলোঁ সেইটো অলপমান সফল নহ'ব যেন পালোঁ। মানে আমি পাট মুগাৰ কাপোৰ চাবৰ কাৰণে আহিছিলোঁ, শালবিলাক চাবৰ কাৰণে আহিছিলোঁ। পিছে ফেক্টৰীবিলাক বন্ধ আছে, মানে গৈ ঘূৰি আহিলোঁ। আৰু মেক্সিমাম কি কৰে, মানে ইয়াতে ঘৰতে পাতি লৈছে। কিছুমানৰ 50খন আছে, কিছুমানৰ 20-10 তেনেকুৱাকৈ আছে। কিন্তু আমিতো ইমান মানুহৰ ঘৰ চিনি নাপাওঁ। এজন মানুহক সুধিলোঁ, সুধি পেলাই এখন ঘৰত গ'লোঁ, যাই চালোঁ। মানে সিমান ভাল লগা নাই, মানে মুগাৰ মেখেলা কিন্তু লগাই থকা নাই, কিবা বেলেগ পাটৰ কাপোৰ লগাইছে। এতিয়া আহি আমি একদম ব্ৰহ্মপুত্ৰ পাৰত অলপ ৰেষ্ট লৈছোঁ। এয়া চাওক, আমাৰ বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ মানে কাষেৰে বৈ গৈছে। এয়া আমাৰ কেমেৰামেন আজমলৰ সৈতে মই ভাস্কৰজ্যোতি নাথ। সুন্দৰকৈ কেমেৰা কৰিছে। মানে বাৰিষা পানী আহিলে বহুত ওপৰলৈকে আহে মানে। চ' হাই ফ্ৰেণ্ডছ, আমি এজন মানে আমাৰ দাদা লগ পালোঁ। তেওঁক আমি দুই এটা কুৱেশ্যন কৰিম। মানে দাদা, আপোনালোক কেতিয়া আৰম্ভ কৰিছে এইটো? এই বাতিযোৰ? হয় হয়, এই বাতিযোৰ হ'ল 3-4 মাহ হ'ল আৰম্ভ কৰোঁ। হয় হয়। এনেই আপোনালোকে কাপোৰ ইয়াতে 30-40খনমান দিয়া যায়। মুগাৰ মেখেলা চাদৰ, অনলি চাদৰ, মানে চাদৰ মেখেলা দুটাই আৰু। অঁ, মেখেলা চাদৰ হয়। এখনত কিমানকৈ পৰে? যোৰাটোত আমি 25,000, 30,000 হয় হয় দিয়া যায় আৰু। আৰু মানে ববৰ কাৰণে যিটো বোৱনী আহে, মানে শিপিনী আহে, তেওঁলোকক কিমান দিব লাগে? আপোনাৰ সেই ভিপিনিক দিব লাগে 3,500 টকা যোৰাটোত।
যোৰাটোত 3.5 মজুৰি। হয় হয় এযোৰা বোলে 3.5 3,500 4,000 মানে ডেইলি হিচাপত নহয় আৰু ডেইলি হিচাপত হয় হয় 3,500 4,000 এনেকৈ দিয়া যায় আৰু মানে এযোৰ উলিয়াওঁতে কিমান সময় লাগে তেওঁলোকৰ লাগে 10-12 দিনমান লাগে 10-12 দিনমান লাগে হয় এতিয়া আপোনালোকৰ বিজনেছ বুলি আৰু এইটোৱে আৰু এইটোৱে আৰু আমাৰ খেতি এইটোৱে বিজনেছ অঁ খেতি বুলি কৈছে এওঁলোকে মানে আমি যেনেকুৱাকৈ আমাৰ তাতে ধান চান খেতি কৰে মানে খেতি আৰু হয় হয় এয়া চাওক মানে যিটো মুগা সূতাৰ যিটো উৎস মানে এইটো পলুটো আপাৰ আছামৰ পৰা এওঁলোকে আনে এইটো কিলো চিষ্টেমত হয়নে চ' মানে ইয়াৰ পৰা বহুত কষ্ট কৰি সূতাটো উলিয়াবলগীয়া হয় তাৰপিছত মানে বোৱে চ' বহুত পৰিব এখন এযোৰ মানে মুগাৰ মেখেলা চাদৰত এইখিনিৰ কিমান যাব খুৰা যায় পিছি যাব আৰু হয় হয় নাযায় আৰু আনিব লাগিব আৰু হয় হয় কাঠি মুগা পাব চ' ফ্ৰেণ্ডছ ঠিক আছে বাৰু বহুত ভাল লাগিল মানে দেখাব নাপাম বুলি ভাবিছিলোঁ কিন্তু মানে শেহতীয়াভাৱে আমাৰ অলপমান ভাগ্য ভাল বুলি ক'ব লাগিব বাইদেউ এজনী লগ পালোঁ মানে তেওঁলোক ইনিচিয়েটিভ লৈ আমাক দেখুৱালে তেওঁলোকৰ ৰিলেটিভছ হয় এটা কেতিয়াৰ পৰা আৰম্ভ কৰিছে আপোনালোক বহুত পলম হ'ল চাগে হয় হয় ঠিক আছে এয়া চাওক এই সূতাটো বনোৱা যায় এইবিলাক চব নিজে কৰিছোঁ চব হয় দিগটোৰ পৰা বানীৰ পৰা আদি কৰি আপুনি পাৰে চব নিজে কৰা যায় হয়। ঘৰতে বনোৱা যায়